পাৰিজাতৰ নতুনকে খুলিছে ইউটিউব চেনেলটো বায়ে ব্লগ বহুত বনায় কিন্তু বায়ে নিদিয়ে हेलो फ्रेंड्स वेलकम बैक टू माय चैनल मैं पारिजात पर आपनालोকক पुनर्बार मोर यूट्यूब चैनलटुলৈ स्वागतम जनाइछु बोलक আজি मोर भिडिओটো रास्तार পৰা आरम्भ करू আজি আমি আহি আছো গীতালি ৰাজকুমাৰী বা ঘৰলে আৰু বাক লগ কৰিবলৈ আহি আছো ইয়া আপোনালোকক ৰিমজিমৰ হেলমেটটো দেখাম চাব দে এটা নিজে আয়নাখন ভাঙি ললে ধুনিয়া দেখিবলৈ ता हेलमेट तो आयनाखन निजे भांगी लले आरो केनका लागिसे आपनालोके कमेन्ट करिबो हा खाइ लम भूक लागिसे रातिपुवा आहिलु ये मोबाइल खा मोबाइल खाइसे गरु आमी जोरहाट आहिले याते खाও সদায় जोरहाट उन्नयনৰ फार्स्ट फ्लोरতে আছে आपनालोको আহিব ধুনিয়া বনাই ইয়াত এতিয়া আছো আমি গীতালি বা ঘৰৰ সন্মুখত পলক ভিতৰলৈ সোমাই যাওঁ এতিয়া বা ফালে যাবলে ওলাই আসলে আৰু আমাকো বাৰ ৰুমতে মাতিনি বহিব দিলে আৰু এটা কথা কি জানে বা জনেকে মৰমিয়াল বাহতৰ ঘৰৰ সকলোবোৰ মৰমিয়াল আৰু তাতকো মৰমিয়াল মানা যে কথা শুনিলে আপোনালোকে হাঁহি হাঁহি মৰিব যাম ন আৰু মই নিজে নিজৰ মুখখন নেদেখাই ব্লগ বনাই বহুত ভাল পাওঁ লোকক দেখাই এতিয়া বা লগত এটা ভালকে ভিডিও বনাই লওঁ আসলে অনুষ্ঠানলৈ যাবলৈ ওলাইছো আৰু ঘৰখন একদম যথেষ্ট হেভি হৈ আছে বেয়া হৈ আছে মই লাজি পাইছো পাৰিজাতৰ নতুনকে খুলিছে ইউটিউব চেনেলটো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপোনালোকেও চেনেলটো চাব লাইক शेयर कमेंट करिব सब्सक्राइब करिব আৰু কিবা ভাল থাকিলেও কব বেয়া থাকিলেও কব পাৰিজাতলৈ শুভেচ্ছা মাস্ক পিন্ধি কি আছা মোৰ কৰোনা নাই নহয় ঠিক আছে বহুত এতিয়া আমাৰ যাবৰে হ'ল আমি যাওঁ এফালে মানায়ে ফটো মাৰি আছে মানে কাইলে আহিব লাগে নেকি আমি কাইলে নহয় জোহাত আহিলে আহিম হলটো নাহে মানে নাহে আগতে গম পোৱা পিছত অহা নাছিলে আজি যেতিয়া আহিলে আৰু আহিয়ে থাকিব লাগিব এতিয়া সদায় আহি থাকিব লাগিছে মানে তোমাৰ কথাবিলাক শুনি সদায় আহিম লাগিছে সঁচাকে ইমান মৰম লগা মেজিক বহুত মৰম লগা তাই তুমি বায়ে ব্লগ বহুত বনায় কিন্তু বায়ে নিদিয়ে এলেহুৱা ভালে লাগিছে ৰ'দটো অহাৰ কাৰণে এইফালে বেয়া আহিব ৰিমঝিমা সঁচাকে আহিবা পৰহিলে আহিবা নাইবা কাইলৈ আহিবা আৰু গুৱাহাটী যোৱাৰ দুদিনৰ আগত আহিবা দুদিন থাকিবা তাৰপিছত যাবা শুনিছ মানে এইফালে গ'লে মানাক লগ কৰি যাবই লাগিব মাতিছো তুমি যোৱা বাই 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 দিয়া আহিম দিয়া আকৌ আহিবা দুজনী ঠিক আছে উভতি আহোঁতে থেকেৰা ল'লে ৰিমজিমে এগালমান লৈছে এজনী পেট বেয়া হৈ থাকে যে সেইকাৰণে এগালমান লৈছে বহুত দিন খাব পাৰিব ককাজনে বিকি আছিলে ককাজনে গাঁৱৰ পৰা ইনফেকশ্যন এটা ৰাস্তা কিনাৰতে এনেকৈ বহি আছিলে ককাজন ৰিমজিমে দেখি লৈ ল'লে আৰু থেকেৰা আজিৰ ভিডিঅ'টো ৰাস্তাতে আৰম্ভ কৰিছিলোঁ আৰু ৰাস্তাতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নেপাহৰিব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বাই আজিলৈ বাই